এই ফেচবুক লাইভৰ যোগেদি বিহু কমিটিৰ উদ্যোক্তাসকলক মই এটা অনুৰোধ কৰিম আজি অসমবাসী ৰাইজকো মই এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে নতুন প্ৰজন্মৰ শিল্পীসকলক গীত গাবলৈ মঞ্চত আমন্ত্ৰণ জনাই, সেইটো খুব ভাল কথা। কিন্তু ইমান লাখ লাখ টকা দি আপোনালোকে বিহু এখন পাতে, আপোনালোকে তাৰে কিছু টকা আপোনালোকে কিছু টকা খৰচ কৰি আপোনালোকে এজন জ্যেষ্ঠ শিল্পীক যদি মঞ্চখন উদ্বোধনী কৰিবলৈও মাতে, তেতিয়া আচলতে আমাৰ নতুন প্ৰজন্ময়ো গম পাব যে পুৰণিসকলে কি গীত গাইছিলে বা তেওঁলোকে কি গীত তেওঁলোকৰ হিট নাম্বাৰ্ছ কি। এইটো এনেকুৱা বহুত আমাৰ নতুন প্ৰজন্মৰ এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলে গীত কিছুমান শুনিছে কিন্তু গম নাপায় যে এই গীতটো এইজন শিল্পীয়ে গাইছে। গতিকে মই আশা কৰিছোঁ আপোনালোকে মোৰ এই অনুৰোধটো ৰক্ষা কৰিব বুলি। মই নাজানো মই কিমান দূৰ সফল হ'ম নাজানো, কিন্তু মই জাষ্ট এটা ৰিকুৱেষ্ট কৰিছোঁ বিহু কমিটিৰ উদ্যোক্তাসকলক যে আপোনালোকে নতুন প্ৰজন্মৰ শিল্পীসকলক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে নিশ্চয়কৈ আমন্ত্ৰণ জনাওক, কিন্তু আপোনালোকে এজন বয়োজ্যেষ্ঠ শিল্পীক আপোনালোকে অনুষ্ঠান উদ্বোধনী কৰিবলৈ আমন্ত্ৰণ জনাওক। আমি তেওঁলোককো পাহৰি যাব কেতিয়াও নোৱাৰোঁ, আমি তেওঁলোককো জীয়াই ৰাখিব লাগিব। গতিকে মই ফেচবুক লাইভৰ যোগেদি আমাৰ উদ্যোক্তাসকলক আৰু অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ। অ'কে, ধুনীয়া লাগিছে সকলোৰে কমেণ্ট পঢ়ি আছোঁ। নতুন গান আৰু পুৰণা গানৰ মাজত বহুত পাৰ্থক্য আছে। হয়, পাৰ্থক্যটো নিশ্চয় আছে। আমি আচলতে আমাৰ যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলো বস্তু পৰিৱৰ্তন হয়, নহয় জানো? আমাৰ সাজ পোছাকো পৰিৱৰ্তন হয়, আমাৰ সকলো ৰুচি পৰিৱৰ্তন হয়, গতিকে মিউজিকো পৰিৱৰ্তন হয়। কিন্তু আমি নতুনখিনি আঁকোৱালি লৈছোঁ, আমি পুৰণিখিনিকো পাহৰি যাব নালাগে। অতি সুন্দৰ বাইদেউ, শালিকি পুৱাৰ অ'কে, শালিকি পুৱাৰটো ৰাতিপুৱা গাইহে ভাল লাগে আচলতে। ৰাতিখন শালিকি পুৱাৰ ৰ'দালি দেখিলে কালে ভাল লাগিব জানো? অ'কে, উদ্দীপনা, থেংক ইউ ছ' মাছ। কৰবী, মোৰ খবৰ ভাল। সমীৰণ গগৈ, অ'কে। প্ৰিয়ংকা শৰ্মা, হয় আমি পুৰণিক পাহৰি যাব নালাগে, হয়, থেংক ইউ ছ' মাছ। হীৰামণি, হয় ঠিকেই কৈছা। অ'কে, আচ্ছা, চবেই শালিকি পোৱাৰ অনুৰোধ কৰি আছে, মই অকণমান গুণগুণাই দিছোঁ বাৰু, কণ্ঠটো ঠিক হৈ থকা নাই মোৰ তথাপিও। শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে, ইয়াৰ থাপনাত থাপিলো তোমাক, জনমে জনমে বুজিছো তোমাক, শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে। থেংক ইউ। পুৰণিক আদৰি লোৱা আৰু শ্ৰদ্ধা কৰাটো অভ্যাসত পৰিণত কৰিব লাগে, হয় আপুনি ঠিকে কৈছে। থেংক ইউ ছ' মাছ অমল ৰাভা, বহুত বহুত ধন্যবাদ। অ'কে, পখিলা ৰঙা নীলা এলবামৰ পৰা, অ'কে, থেংক ইউ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱজিৎ, মোৰ খবৰ ভাল। প্ৰাণজিৎ শইকীয়া, থেংক ইউ ছ' মাছ। অ'কে, থেংক ইউ ধীৰাজ, থেংক ইউ ছ' মাছ। দৰিকা, অ'কে, মোৰ একচুৱেলি আজি ভইচ একদম ঠিক হৈ থকা নাই, তথাপিও সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোৱে এপ্ৰিচিয়েট কৰিছে তাৰ কাৰণে। অনন্ত গগৈ, থেংক ইউ ছ' মাছ। দীপক দেউৰী, থেংক ইউ ছ' মাছ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাৰমছ আলী, থেংক ইউ ছ' মাছ, মোৰ খবৰ ভাল। দিখৌ নৈ, প্ৰত্যেকটো লাইভতে দিখৌ নৈ গাব লাগে। দিখৌ নৈ
এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো Thank you so much গাই দিলো আৰু Okay, Jayanto Dah, thank you so much. Manush Gogoi, thank you so much. Bishwajit Thakuria, thank you so much. Rajmoni Bhuya, namaskar. Thank you. Hokoloke dhonnobad gyapon korisu. Turut. Okay, Kostove turut gabole koise. Okay, Mrinmoy Mukul Hendik, মই নামটো লৈ লৈছো তোমাৰ thank you so much বহুত বাৰ কমেন্ট কৰি আছা কোষ্টবৰ কাৰণে মই তুৰুত গাই দিছো I'm sorry voice একদম বেয়া হৈ আছে ঘুৰাই সিৰে কি তুলৈ মনত পৰি থাকে পুৱা গধূলি ঘুৰাই সিৰে কি তুলৈ মনত পৰি থাকে পুৱা গধূলি পানী ভেকুলিয়ে কান্দিলে জানা তুৰুত তুলৈ মনত পৰি থাকে তুৰুত কিনো মৰম খানি দিলি কলিজাটো তোৰে ছবি ভাহি থাকে দুচকুত উদেহাত তুৰুত খেৰ কতং নাকাতং মই খেৰে বৰঙা ঐ খেৰে বৰঙা আমাৰ নাচনি নাচি আছে ককাৰ ধৰঙা ঐ ককাৰ ধৰঙা খেৰ কতং নাকাতং মই খেৰে বৰঙা ঐ খেৰে বৰঙা আমাৰ নাচনি নাচি আছে ককাৰ ধৰঙা ঐ ককাৰ ধৰঙা thank you so much বাস্তৱ ঠাকুৰীয়া কৈছে দৰিকা গাব লাগে আচ্ছা দৰিকাক আপোনালোকে ইমান কম সময়ৰ ভিতৰত যে আদৰি লৈছে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো দৰিকাৰ গোটেই টিমৰ ফালৰ পৰা আৰু গোটেই টিমটোক আচলতে মই ধন্যবাদ জ্ঞাপন কৰিছো স্পেচিয়ালি ৰেড মিডিয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে মিউজিক কৰিছিলে পিংকল প্ৰত্যুষে পিংকলক ধন্যবাদ জ্ঞাপন কৰিছো সুব্ৰত সিকন্দৰ কোৰিওগ্ৰাফি লগতে ৰমেন দানহে লিখিছিলে ৰমেন দানহক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মাজৰ ফোক পাৰ্টটো লিখিছিলে পুনম নাথকো মই ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু দৰিকা অকমান গাই দিছো সকলোৰে কাৰণে দৰিকা যৌৱনৰ বৈছে নদী বুকুৰে আউলি বাউলি বিৰিনা হৈ নাচে মনলাহে দৰিকা যৌৱনৰ বৈছে নদী বুকুৰে আউলি বাউলি বিৰিনা হৈ নাচে মনলাহে চিটিকা প্ৰেমৰে চিটিকা পাতিলি ঐ পিছলি তাতে গৈ পৰিলো পিছলি চকুৱে নাচাবি বুকুতে মাৰে গাজনি চকুৱে নাচাবি বুকুতে মাৰে গাজনি thank you so much okay বিশ্বজিৎ ঠাকুৰীয়া ময়ো গান গাওঁ আপোনাৰ গান বহুত ভাল লাগে thank you so much পূৰ্ণিমা দাস thank you so much ধ্ৰুৱজ্যোতি ৰাজ বৰ্মন মোৰ ভাল আপোনাৰ কি খবৰ Okay, ধুলিয়া দীপাঙ্কৰ বৰহাই বা আপোনাৰ কন্টেক্ট নাম্বাৰ দিবচোন মোৰ কন্টেক্ট নাম্বাৰটো মোৰ পেজত দুটা নাম্বাৰ আছে তাতে কন্টেক্ট কৰিলে মোক পাব আপোনালোকে বা বিহুগীত শুনালেচোন নাচিব মন যায় হিব্ৰত দা হয় বিহুগীত শুনিলে আচলতে আমাৰ অসমীয়াৰ সকলো সময়তে নাচিবলৈ মন যায় ৰুঞ্জুন কলিতা thank you so much হেমাংগ বায়ন thank you so much মোনালিসা বৰভট্ট বৰপাত্ৰ okay thank you so much ভাল লাগিছে thank you কুমাৰ ধীৰাজ thank you okay ৰাজমণি ভূঞা thank you মোৰ প্ৰিয় গীত বহুত আছে আচলতে প্ৰিয় গীত এতিয়া কোনটো বুলি কম বহুত আছে okay okay সবে মেসেজ কৰি আছে ভাল লাগিল বিজন ৰাভা thank you so much okay অৰূপ ৰায় thank you so much ৰানাদা মই দৰিকা গালো অলপ আগতে okay
পখিলাৰ এটা গান মুকুন্দ বৰা পখিলা আৰু দিখৌ নৈৰ পৰা মানে মই পৰিত্ৰাণ নাপাম চাগে কোনোবা এটা লাইভত নহয় জানো পাহাৰৰে ধুনীয়া ছোৱালীজনী ঐ পাহাৰৰে ধুনীয়া ছোৱালীজনী অ গদা পানী তই যদি ময়ো ঢালিমি পাহাৰৰে একা বেকা ভাতেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে অ চকুতে চকু পৰি হ'ল চিনাকি অ গদা পানী তই যদি ময়ো ঢালিমি থেংক ইউ so much okay মায়া পঞ্চী ৰাজা বৰুৱা বৰ দীঘল নাম কিন্তু থেংক ইউ so much ৰাণা চৰকাৰ এটা হিন্দী শুনোৱা না শুন প্লিজ অ'কে হিন্দী এতিয়া কি মনত পৰিছে হিন্দী গান এতিয়া কোনটো মনত পৰিছে গাই দিম কিবা এটা क्या जानू सजन होती है क्या हम की छां जल उठी सौ दिए जब लिया तेरा नाम क्या जानू सजन होती है क्या गम की शाम जल उठी सौ दिए जब लिया तेरा नाम जब से मिली नजर माथे पे बन गई बिंदिया नयन तेरे देखो सजना क्या जानू सजन होती है क्या हम की शाम जल उठे सौ दिए जब लिया तेरा नाम হিন্দী গীতৰ অনুৰোধ কৰিছিলে ৰাণা চৰকাৰে মই ৰাণাদাৰ কাৰণে গাই দিছো ৰাণাদা আচলতে মূৰত বেছ বজায় ৰাণাদাই এফবি লাইভত মোক অনুৰোধ কৰি আছে ধ্ৰুৱজ্যোতি ৰাজবৰ্মন মোৰ কণ্টেক্ট নাম্বাৰটো মোৰ পেজত আছে দুটা নাম্বাৰ আছে আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰিব অ'কে থেংক ইউ ছ' মাছ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱজ্যোতি বৰা থেংক ইউ ছ' মাছ বিজু বৰুৱা থেংক ইউ ছ' মাছ ৰাণাদা থেংক ইউ হেমাংগ বায়ন আজি তৰাদৈ নাগাওঁ তৰাদৈ গানটো আচলতে এনেকৈ উইদাউট মিউজিক গাই ভাল লাগে যিহেতু এটা টেকন' গান মিউজিক থাকিলেহে গাই ভাল লাগে আচলতে এনেই গালে গানটো এনেও বেয়া হ'ব আৰু এনে গালে আৰু ভালো নাপাব শুনি পেলাই গতিকে দীপনাথে এটা গীত অনুৰোধ কৰিছে মই অকণমান গুণগুণাই দিছোঁ আৰু বেছি দেৰি লাইভ নকৰোঁ নদী মাথো বয় কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে ইমিলিব জানে বাধা দি ৰাখিব কোনে থেংক ইউ ছ' মাছ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ লাইভটো চোৱাৰ বাবে আৰু পুনৰ আপোনালোকক এইবাৰ বিহুত লগ পাম বিহু মঞ্চত আপোনালোকে চাবলৈ আহিব বুলি আশা কৰিছোঁ মই প্ৰত্যেকখন মঞ্চ ঘৰত বহিতো সকলোৱে চায়ে বাৰু কিন্তু লাইভত চোৱাৰ এটা বেলেগ মজা আছে গতিকে মই আশা কৰিছোঁ সকলোৱে এইবাৰ মঞ্চত যাব আৰু আমাক চাবলৈ আহিব সকলোকে আজিলৈ এফবি লাইভৰ পৰা মই বিদায় লৈছোঁ পুনৰ আহিম এটা ধুনীয়া গান লৈ আৰু ধুনীয়া টপিক লৈ পেলাই আপোনালোক সকলোকে মই আশা কৰিছোঁ সকলোৱে চাব বুলি আৰু আজিলৈ আহিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গুড নাইট এণ্ড লাভ ইউ অল